আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাঘ বিহু আৰু মই আগৰটো ভিডিঅ'ত আপোনালোকক কৈছিলোঁৱে যে আজি বিহু দিনা মানে ৰাতিলৈ আমাৰ ইয়াত প্ৰগ্ৰেম বুলি। আজি প্ৰগ্ৰেম ভেলাঘৰত। আজি দিনত বাৰু ভিডিঅ'টো মোৰ কৰিবলৈ অকণমান প্ৰব্লেম হ'ল, সময় নহ'লে, গতিকে ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। আৰু এয়া মই প্ৰগ্ৰেমলৈ যাবলৈ ৰেডি হ'লোঁ আৰু যাওঁ এতিয়া আমি ভিডিঅ'টো শেষলৈকে যাব। এয়া আমাৰ প্ৰগ্ৰেম হ'ব আৰু কিছু সময় পাছতে। আগৰ এয়া তেখেত আহি পালেহি আৰু কৈ দিছোঁ আৰু প্ৰিয়ংকা ভৰালী বা আহিছে আজি আমাৰ অনুষ্ঠানলৈ। আৰু এয়া আহিছে আমাৰ প্ৰিয়ংকা বা। মাননীয় ব্যক্তিক আমাৰ ফালৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোকে এটি হাত তুলি তেওঁলোকক ধন্যবাদ জনাবলৈ ভালকৈ ভিডিঅ' কৰিবলৈ মানে এয়া আমাক আকৌ চাহ দিবলৈ লগালে, একো ভিডিঅ' কৰিব পৰা নাই। ভিডিঅ'টো কৰিব চাহ দিয়া পাল পৰিলেগৈ, এতিয়া চাহ দি ফুৰিবলৈ খাইছে চবকে, একো ভিডিঅ' কৰিবলৈও পোৱা নাই, চাবলৈও পোৱা নাই। খুব দুখৰ সমভাগী হৈ থকা মৰম লগা ছোৱালী প্ৰিয়ংকা। আৰু আপোনালোকক মই সুখৰ খবৰটো দিওঁ, আজিৰ এইখন মঞ্চৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈ গীত পৰিৱেশন কৰিবলৈ আহিছে অসমীয়া সংগীত জগতত উদীয়মান সমাজখনক প্ৰতিনিধিত্ব কৰি থকা ধুনীয়া শিল্পী আকাশদ্বীপ গগৈ। ইতিমধ্যে তেখেতৰ দুৰ্মূল্য সময় পৰিত্যাগ কৰি আপোনালোকৰ ৰাইজৰ মৰমক বুকুত সামৰি ইয়ালৈ আহিছে। তাৰ আগে আগে আমাৰ এয়া মৰমৰ প্ৰিয়ংকাই দুটিমান গীত পৰিৱেশন কৰিব। ধন্যবাদ। বহুত বহুত ধন্যবাদ। খুব ভাল লাগিছে, এটা ঘৰুৱা পৰিৱেশ আৰু ময়ো একেবাৰে ঘৰুৱাভাৱেই আহিছোঁ আৰু থেংক ইউ। আৰু খুব সুন্দৰকৈ গীত পৰিৱেশন কৰিছে, আমি শুনি আছোঁ, খুব ভাল লাগিছে। ময়ো কাষতে বহি পেলাই মই শুনি খুব ভাল পাইছোঁ, খুব সঁচাকৈ ভাল লাগিছে। আৰু এই অঞ্চলতো যথেষ্ট প্ৰতিভাৱান আমাৰ ল'ৰা ছোৱালীবিলাক আছে, আগুৱাই আহিব লাগে সদায়, সেইটোৱে বিচাৰোঁ, উন্নতি হওক। আৰু আমাৰ আজি এই সুন্দৰ অনুষ্ঠানত আমাৰ যিসকলে বজাই আছে মিউজিচিয়ান, আমাৰ এই অকণমানি ভাস্কৰৰ পিছৰ ধৰিব পৰা আমাৰ সৰু পইতা
নিৰ্মালী হিৰকলৈ আগবাঢ়িছিলোঁ এতিয়া এটা সফল পৰিসমাপ্তি দিবলৈ বেয়া হ'ব সকলোকে ধন্যবাদ জনাইছোঁ আমাক সহায় অনুষ্ঠান আজি সমাপ্তি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা